বেংকেটো ইমান ডাঙৰ কামটো কৰিছে যেতিয়া তথ্যটো উলিয়াব নালাগে লুকুৱাব পাৰে কাৰণটো মানে নহয় মানুহখিনি আমাৰ মানে কি হৈছে যোৱাকালি আমাক আমাৰ গোটৰ CRP ধৰিত্ৰী হাজৰিকা আমাক কালি ফোন কৰিলে যে আপোনালোকৰ গোটৰ আণ্ডাৰত কোনোবাই ষ্টেট বেংকত লোন লৈছে 4 লাখ টকা। তাৰপিছত আমি ক'লোঁ যে আমাৰ কোনো সদস্যাইটো লোন লোৱা নাই, তেতিয়াহ'লে আমাৰ আণ্ডাৰত তাত কেনেকৈ ল'ব পাৰিলে? তাৰপিছত তাই ক'লে যে নহয় আপোনালোকৰ কোনোবা সদস্যাই লৈছে, আপুনি অনতিপলমে খবৰ কৰি পেলাই আমাক জনাওক কথাটো এনেকৈ ক'লে। তাৰপিছত আমিতো গোটেইকেইজনী গোট খাই মেলি খবৰ কৰিলোঁ যে আমাৰ কোনো সদস্যাই তাত মানে ইনভল্ভ থকা নাই। তাৰপিছত নথকাৰ পাছত আমি তেওঁ ক'লোঁ যে বাইদেউ আমাৰ কোনো সদস্যাইটো তাত লোন লোৱা নাই বুলি কৈছে, আৰু আমিতো লোন ল'বলৈ হ'লেতো আমি এটা লোন অলৰেডি আমি হেৰিয়ত লৈয়ে আছোঁ, বুটিকুৰ গাঁৱলীয়া বেংকত আমি অলৰেডি 6 লাখ টকা এটা লোন লৈ আছোঁ। লৈ থকাৰ পাছত আমি আকৌ ষ্টেট বেংকত আমি কেনেকৈ লোন ল'ম? দিব নেকি? বেংকে দিব নেকি লোনটো? আপোনালোকে কওক। কোনো বেংকে তেনেকৈ লোন নিদিয়ে। তাৰপিছত নিদিয়াৰ পাছত আমি চবে ক'লোঁ যে এইটো অৰ্ডাৰটো আপোনালোকে ক'ৰ পৰা আহিছে? তাৰপিছত ক'লে যে আমাৰ SRLMৰ অফিচৰ পৰা আহিছে। সেই বুলি কোৱাৰ কাৰণে আমি তেওঁৰ পৰা সুধিলোঁ যে আমি এতিয়া কি কৰিম বোলে, আপোনালোকে কাইলৈ অফিচলৈ যাব, গোটেই 10 গৰাকীয়ে যাব। তাৰপিছত আমি আহিলোঁ, বাইদেউহঁতক খবৰ কৰিলোঁ যে বাইদেউহঁতে ক'লে বোলে আপোনালোকে কেনেকৈ গম পালে হয় বুলি এনেকৈ কৈছে। মই কৈছোঁ যে ধৰিত্ৰীয়ে যোনখন মানে লিষ্ট দিছে তাতে আমাৰ নামটো আছে, আৰু আমাৰ একাউণ্ট নম্বৰটো হয়, আমাৰ ID টো হয়। আমাৰ গোটটোৰ নাম পূজা SHG ধৰিত্ৰী ভিৱান্দাৰ ঘুঘা পঞ্চায়ত। তাৰপিছত বাইদেউহঁতে আমাক ক'লে যে আপোনালোকে এখন এপ্লিকেশ্যন দিয়ক ইয়াতে, যে আপোনালোকে ইয়াৰ উচিত তদন্ত হ'ব লাগে বুলি এপ্লিকেশ্যন দিয়ক আৰু যাওক, এনেকৈ ক'লে। আমি তেতিয়া যাবলৈ বিচাৰিলোঁ। যোৱাৰ পাছতে দেখিলোঁ যে বহুত গোট আহি আছে, চবৰে পৰা সেনেকুৱা হৈ আছে। এতিয়া শুনিলোঁ যে ইয়াতে 48টা গোটৰ পৰা তেওঁলোকে মানে তেওঁ যোনগৰাকীয়ে লৈছে, এগৰাকী নে দুগৰাকী কেইগৰাকী আছে আমি ক'ব নোৱাৰোঁ, কিন্তু 48টা গোটৰ পৰা তেওঁ কাৰোবাৰ পৰা 6 লাখ, কাৰোবাৰ পৰা 4 লাখ, তাতোতকৈ বেছি এনেকৈ ধৰণে মানে তেওঁ লৈ আছে। নামটো আমি নাজানো, তেওঁলোকে আমাক নামটো জানিব দিয়া নাই। হয়তো তেওঁলোকে জানে, কাৰণ যিটো লোন ল'বলৈ আমি SRLMৰ পৰা আমি অথৰিটি বিচাৰিব লাগে, ভিঅ'ৰ পৰা CRPৰ পৰা আমি চহী কৰাব লাগে, কিবা কৰাব লাগে, মানে বহুত প্ৰচেছ আছে। এটা লোন লওঁতে কিমান কি থাকে আপোনালোকে জানে। সিমানখিনি থকাৰ পাছত সেই মানুহগৰাকীয়ে SRLMৰ পৰা কোনো ধৰণৰ হেৰি নাপালে কেনেকৈ লোনটো ল'লে? নিশ্চয় SRLMৰ কোনোবা ব্যক্তিয়ে SRLMৰ ID টো দিব লাগিব, তেতিয়াহে তেওঁ লোনটো পাব। আৰু ইয়াৰ ব্যক্তি তাত ইনভল্ভ থাকিব লাগিব, থাকিলেহে তেওঁ সেই লোনটো মানে ল'ব পাৰিব। মোৰ বোধেৰে ইয়াৰো কোনোবা ব্যক্তি তাত জড়িত আছে, আৰু সেই ব্যক্তিগৰাকীক বিচাৰি উচিত তদন্ত কৰিব লাগে আৰু উচিত শাস্তি প্ৰদান কৰিব লাগে বুলি মানে আমি ইয়াত আজি আবেদন কৰিছোঁ। তেওঁ নামটো এতিয়া ইয়াত শুনামতে এনেই কল্পনা বুলি কৈছে, উপাধি নাজানো, মানুহগৰাকী ঘৰ ক'ত কি কথা একো নাজানো। কল্পনা চেতিয়া বৰ্মন এগৰাকী সদস্যাই কৈছে যে কল্পনা চেতিয়া বৰ্মন তেওঁ ষ্টেট বেংকৰ বেংক মিত্ৰ হয়। বেংক মিত্ৰ গোটেই ঘটনাটো কৰিছে, আৰু তাৰ লগত জড়িত আমাৰ SRLMৰ অফিচৰ ভিতৰৰ মানুহ সম্পূৰ্ণ জড়িত আছে, আৰু আছে কাৰণে কৰিব পাৰিছে। আৰু এই ভিতৰৰ মানুহগৰাকী বিচাৰি উলিয়াব লাগে, কাৰণ যদি ইমান মহিলাসকলৰ পৰা তেওঁ 10 টকা 20 টকা থোৱা পইচাখিনি যদি ইয়াৰ পৰা তেওঁলোকে তেনেকৈ কৰিবলৈ হয়, তেতিয়াহ'লে মহিলাই কি পাব? হিমন্তই আৰু চিঞৰি থাকক যে মহিলাক আমুক আঁচনি দিছোঁ, তামুক আঁচনি দিছোঁ, একো লাভ নাই। গম পাইছেনে? তেতিয়া আমাক উচিত বিচাৰ লাগে। ইমানবিলাক মহিলা আছে, কিমান বয়সীয়াল মানুহবোৰ আহিছে, আপোনালোকে নিজে চাওক। অভিযোগটো এতিয়া জাষ্ট আহি পাইছে, মোৰ হাতত পাইছোঁহে, আপোনালোকে দেখিয়ে আছে বৰ্তমান। সেইটো অভিযোগখিনি চাই মেলি মই অলৰেডি যোৱাকালি পৰহি দিনা মই অলৰেডি ডিষ্ট্ৰিক্টত জনোৱা হৈছে, ইনফৰ্ম কৰা হৈছে। এনেকুৱা অভিযোগ মই 5খনমান পাইছিলোঁ আগতে, এতিয়া আৰু এগালমান আহিছে, আপোনালোকৰ সন্মুখতে আহিছে। অভিযোগটো দিছে মানে বেংক চকীয়ে মানে গোটৰ সদস্যাই গম নোপোৱাকৈ সিহঁতৰ SHG কোড ইউজ কৰি মানে সিহঁতৰ একাউণ্টৰ এগেইনষ্টত বেলেগ মেম্বাৰ ভৰাই মেলি হেৰি কৰিছে বুলি কৈছে, বেংক লোন লৈছে বুলি কৈছে। একাউণ্টটো কাৰ হেৰিত একাউণ্টছত সোমাইছে এতিয়ালৈকে ময়ো গম পোৱা নাই বস্তুটো। সেইটো তাৰ কাৰণে আমি এনকুৱাৰী কৰিলোঁ বেংকত। এতিয়া আমি এইটো জনাম চাব লাগিব। অফিচৰ ফালৰ পৰা আমি গৈ মেলি বেংকত ভালকৈ মেনেজাৰৰ লগত বহি মেলি ডিটেইলছ সুধিব লাগিব। লোন কৰিবলৈ হ'লে আমাৰ অফিচৰ ফালৰ পৰা ফৰৱাৰ্ডিং দিব লাগে। ফৰৱাৰ্ডিং মানে আমাৰ বেংক চকী আহে আমাৰ অফিচত, বেংক চকী ফৰৱাৰ্ডিং দিয়া হয়। বেংক চকীয়ে আমাক গোটৰ সদস্যাখিনি ফাৰ্ষ্টত ডিটেইলি ক'ব গ'লেতো বহুত কথা আছে, প্ৰথমৰ পৰা ক'ব গ'লে অফিচৰ জড়িত যদি আছে সেইটো এতিয়ালৈকে মই গম পোৱা নাই, কিন্তু যেতিয়া এনকুৱাৰী কৰিব চব গোটেইকেইটা ওলাই অফিচৰ ফালৰ পৰা ফৰৱাৰ্ডিং গৈছে নে যোৱা নাই সেইটো এনকুৱাৰী কৰিব লাগিব। কেনেকৈ কৰিছে কি কথা সেইটো জাষ্ট নহ'ব পাৰে, সেইটো চাব লাগিব। এইটো বেংকত গ'লে গম পাম মই ন, কি বা হৈ আছে, কেনেকৈ কি কৰিছে সেইটো বেংকতে ডিটেইলছ। অভিযোগটো এতিয়া বেংক মিত্ৰ আমাৰ কল্পনা বৰ্মন বুলি এগৰাকী আছে, উত্তৰ ধেমাজি বেংক চকী হয়, তাই এগেইনষ্টত আহিছে, গোটেইকেইটা কমপ্লেইন জনাইছে।